গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মই বিজুলী দেখাই আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই আজি আপোনালোকক 2 মাহ আগত এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ' মানে ঠিক ভিডিঅ' নহয়, এটা ইণ্ট্ৰ' দিছিলোঁ যে ময়ো ইউটিউবত ভিডিঅ' বনাম বুলি। তো তাৰপিছৰ পৰা আৰু মোৰ একো ভিডিঅ' বনোৱা হোৱা নাই, কাৰণ ইয়াৰ বিষয়ে মই একো বিশেষ নাজানো। ভিডিঅ'ৰ মানে কেনেকৈ এডিট কৰে, কি কৰে, ইমান বেছি একো নাজানো। তো সেইকাৰণে একো দিয়া হোৱা নাছিলে। তো ভাবিছোঁ আজি 2 মাহ হ'লে একো দিয়াই নাই। সেইকাৰণে ভাবিছোঁ কি ময়ো কিবা কিবি সৰু সৰুকৈ যি পাৰোঁ সেনেকৈ অকণমানকৈ বনাব চেষ্টা কৰিম। তো আজি আৰু বিশেষকৈ মই এনেকৈ ক'তো ওলাই যোৱাও নহয় যে মই ক'ৰবাত যাই ভিডিঅ' বনাই কেনে দেখাম। তো দিনটো সময়ে নাপাওঁ, সোমবাৰৰ পৰা শনিবাৰলৈকে সময়ে নাপাওঁ। অকল ৰবিবাৰে অলপ সময় পাওঁ, সেইখিনি সময় নিজৰ কাৰণেই দিয়া হয়, যেনেকৈ ঘৰৰ কাম চাম কিবা কিবি থাকে। তো আজি ভাবিছোঁ অকণমান ওলাই যাওঁ, যিহেতু এতিয়া শাওণৰ মাহ চলি আছে আৰু আমি শাওণৰ মাহৰ সোমবাৰটো মানে ব্ৰত ৰাখোঁ। আৰু এনেও সোমবাৰেতো আমি বাবা ভোলানাথৰ মানে বাৰ বুলি পেলাই আমি পালন কৰোঁ। তো বেলেগ মাহত পালন কৰিব নোৱাৰিলেও শাওণৰ মাহত আমি ব্ৰতটো ৰাখোঁৱেই মানে। তো সেইকাৰণে আমি সোমবাৰ মন্দিৰত যাওঁ। আজি ভাবিছোঁ অহাকালিতো যামেই, সোমবাৰ আছে। তো অহাকালি মানে ইমান দূৰৰ মন্দিৰত যাব নোৱাৰিম, ওচৰৰ মন্দিৰতে যোৱা হ'ব। সেইকাৰণে ভাবিছোঁ আজি কোনোবা এটা বেলেগ মন্দিৰৰ পৰা মই মানে পূজা এটা কৰি আহোঁ, যিহেতু আজি ৰবিবাৰ অকণমান ফ্ৰী পাইছোঁ, ভালকৈ পূজা কৰিব পাৰিম। কালিতো বহুত বেছি ভিৰ হ'ব, মানে আজিও এবাৰ যাই আহোঁ, কালিও যাম। চাই থাকিবচোন, মই ক'ৰ মন্দিৰত যাওঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া গম পাব। আমি এইফালে বশিষ্ঠ মন্দিৰ। আজি ৰবিবাৰ, ইমান বেছি ভিৰ নাই বাৰু। তলত ওপৰত কি আছে নাজানো, কিন্তু গধূলিয়ে ভিৰ হ'ব। ইয়াৰ পৰা পানী লৈ কালি যে শুক্লেশ্বৰত ঢালিব, সেইকাৰণে। আমি এনেকৈ ওপৰলৈ উঠি আহি মন্দিৰৰ চৌহদত সোমালোঁ। চৌহদৰ পৰিৱেশ, মানুহ আছে। দিনত মানে তলত থাকোঁতে নাই বুলি ভাবিছিলোঁ, ইমান বেছি মানুহ, কিন্তু ওপৰত মানুহ আছে। এনেকৈ আমি ফাৰ্ষ্ট আহিয়ে নিজৰাত ভৰি ধুব গ'লোঁ, যিহেতু আমি ক'ৰবাৰ পৰা আহি হাত ভৰি নোধোৱাকৈ আমি মন্দিৰত চাকি বাতি নজ্বলাওঁ। অকণমান হাত ভৰিটো ধুই আহি এনেকৈ চাকি বাতিটো জ্বলাই ল'লোঁ। চাকি বাতি জ্বলোৱা হোৱাৰ পিছত ওচৰতে থকা শিৱলিংগটোত আমি অকণমান পানী ঢালি সেৱা কৰি তাৰপিছত আমি ভিতৰৰ মন্দিৰত প্ৰৱেশ কৰিব গৈ আছোঁ। এই ভিতৰৰ মন্দিৰৰ দুৱাৰমুখ। এনেকৈ আমি ভিতৰৰ মন্দিৰত দেখিছোঁ দূৰৰ পৰা লাইন আছে, আমি তাত গৈ লাইন ধৰিব লাগিব। আমি এজনকৈ গৈ সকলোৱে লাইন ধৰিলোঁ। এনেকুৱা নহয় যে মহিলা পুৰুষ বেলেগ বেলেগকৈ লাইন ধৰিব লাগিব, এনেকুৱা নহয়, আমি একেলগে সকলোৱে লাইন ধৰিছোঁ, এটাই লাইন। যিহেতু মেইন মন্দিৰৰ ভিতৰত মানে জাগা ইমান বেছি বহল নহয়, ঠেক আছে। আমি সকলোৱে লাইন ধৰি ভিতৰত প্ৰৱেশ কৰিলোঁ মন্দিৰৰ। আমাৰ পূজা কৰা হৈ গ'ল, আমি ওলাই আহি এই নিজৰাৰ পৰিৱেশটো এবাৰ চাব বিচাৰিছোঁ। ইমান মানুহ নিজৰাত গা ধোৱা, পূজা কৰাত যিমান ভিৰ নাই, গা ধোৱাত সিমান বেছি ভিৰ আছে। মানে সকলোৱে গা ধুবৰ কাৰণে আহিছে, আৰু গৰমো বেছি চাগে, গা ধুই ভাল পাইছে সকলোৱে। বহুত বেছি গা ধোৱা মানুহ, চাওকচোন। ফ্ৰেণ্ডছ, আজি আছে নেক্সট ডে মানে সোমবাৰ। যোৱাকালি মই মন্দিৰৰ পৰা অহাৰ পিছত মোৰ একেবাৰে ভিডিঅ' কৰা নহ'ল, মানে মই ইমান বেছি নাজানো আৰু কোনো ভিডিঅ' কৰি দিম, সেইকাৰণে মোৰ একো কৰা নাই। আৰু মই তাতেও বেছি বিশেষ ভিডিঅ' কৰা নাই, অকণমান কেইটামান কিবা কিবি লৈছোঁ মানে। আৰু মই তাতে মানে ভিডিঅ' কৰিব লাজ লাগে, সেইকাৰণে কৰা নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কিনে একদম আপোনালোকে নাহাঁহিব দে প্লিজ, মই বহুত লাজ পাম। কিবাকৈ ট্ৰাই কৰিছোঁ আৰু নেক্সট টাইম লাহে লাহে এনেকৈ ট্ৰাই কৰি আকৌ কিবা ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। কিন্তু আজিলৈ এইটো ভিডিঅ'ৰ পৰা বাই বাই।